বিশ্বনাথ চাৰিআলি বিশ্বনাথ ধুলি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বিশ্বনাথ ধুলি চাহ বাগিচাৰ শ্ৰমিকসকলক ধন আদায় নিদিয়া কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিৱেশ সৃষ্টি হয় শনিবাৰে। শ্ৰম আদায় নিদিয়া কেন্দ্ৰ কৰি এই উত্তপ্ত সংঘটিত হয় বিশ্বনাথ ধুলি চাহ বাগিচাত। চাহ বাগিচাৰ শ্ৰমিকসকলে কাৰ্যালয়ৰ সন্মুখত আহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে নিজৰ প্ৰাপ্যৰ দাবীত। উল্লেখযোগ্য যে বাগিচাখনৰ মহিলা শ্ৰমিকসকলে 15 আগষ্ট তাৰিখে হাজিৰা টকা নিদিয়াক লৈ এই ঘটনা প্ৰথমতে আৰম্ভ হয়। তাৰ পিছত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু পূৰ্বে 15 আগষ্ট অথবা 26 জানুৱাৰী তাৰিখে শ্ৰমিকসকলক বাগিচা বন্ধ থাকিলেও শ্ৰম আদায় প্ৰদান কৰিছিলে বাগিচা কৰ্তৃপক্ষই। কিন্তু এই বছৰ শ্ৰম আদায় নিদিয়া কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে উপস্থিত হয় আচ্ছা কৰ্মীসকল উপস্থিত হৈ পৰিৱেশটো শান্ত কৰাৰ লগতে বুজাবুজিলৈ আহে। ইফালে পৰিস্থিতি বৰ্তমান শান্ত অৱস্থালৈ ঘূৰি আহে সংগঠনটোৰ সদস্যসকল উপস্থিত হোৱাত। দিনৰ দৰমহা পেলাই আমি ল'ৰা ছোৱালীক কি খুৱাম? তিনি দিনৰ দৰমহা 600 টকা। ল'ৰা ছোৱালীকে দিয়া এডমিশ্যন কৰিব গ'লে কিমান পইচা লাগে কওকচোন আপুনি? সিহঁতে আমাৰ লগত খেলি মেলি কৰি আছে, কিয় কৰিব লাগে? আমাৰ যুক্তি নহয় নেকি? সিহঁতে বুজি পাব লাগে নে নাই আপুনি কওকচোন? আগষ্ট মাহত কেইদিনৰ দৰমহা দিছে? নহয় কিমান দিনৰ দৰমহা দিছে? আগষ্ট মাহত আমাৰ এতিয়া 3 দিন কাম হৈছে, 2 দিনৰ হাজিৰা দিলে 4 দিন দিব লাগে। এতিয়া 15 আগষ্টতো দিয়া নাই, 15 আগষ্টৰ দিয়া নাই। ফেৰি হাজিৰা হয়, সেইটো চৰকাৰে দিয়ে আমাৰ।